তাৰমানে আজি আমাৰ ক'ব লাগিব আমাৰ এই বৰ্ষাত যিটো আমি NGO আছে এখন আমি NGOৰ আণ্ডাৰত মোটামুটি ৪৫ জন মানুহ আছিলোঁ। তাৰে ভিতৰত ৪৫ জনৰ ভিতৰত আগৰ PPL দলত কাম কৰা মানুহ আছিল। গতিকে আমি এইখন দলত মানে জইন হোৱাৰ এটা উদ্দেশ্য হ'ল মানে আজি চাওক ১৭ বছৰ BPF চৰকাৰে ৰাজত্ব কৰি গ'লে আমাৰ BTRখন তাতে আমি চালোঁ যে আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাকক মানে মাইনৰিটিৰ একোফালে মানে চোৱা নাই। এইকাৰণে ক'ব পাৰোঁ যেনেকুৱা আজি প্ৰমোদ বড়ো ছাৰে যেনেকুৱা আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত আমাৰ কি কৰি আছে ৫টা ডিষ্ট্ৰিক্টত হজ ভৱন বনাই আছে আৰু কি হ'ল আমাৰ কি আছে শ্বহীদ লাফিকুল ইছলামৰ কথাটো কিন্তু একেবাৰে BPF দলে একেবাৰে চিন্তা কৰা নাছিল। গতিকে আজি চাওক এই লাফিকুল ইছলামৰ শ্বহীদ বেদী ঘৰটো শ্ৰীনগৰত নাকি ক'তবা আধাৰশিলা স্থাপন কৰিছে আৰু ঘৰটা হ'ব প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এইটো হৈ আছে। আৰু আমাক ক'ব লাগিব কি যে আমাৰ BPF দলে যিটো আমাৰ বাওখুংৰি বিশেষকৈ ক'ব লাগিব আমাৰ ধনেশ্বৰ কয়াৰীয়ে মানে এজন কেনেকুৱা হয় MLA MCLA হয় জানো আমাৰ মুছলমানক সি ভাল পায়। আমাৰ মানে এষাৰ কথা আছে মানে আমি তোমাকে ভালো পাই কিন্তু বিশ্বাস না কৰে। এই কথাটো হ'ল মানে আমাক ধনেশ্বৰ কয়াৰী আজিলৈকে আমাৰ বাওখুংৰিৰ মুছলিম মানুহসকলক ভাল পাইছিল কিন্তু বিশ্বাস কৰা নাছিল। কিয়নো আমাৰ যিমানবিলাক সমস্যা বা আমাৰ এই যে ৰাস্তাটো এই যে আমাৰ মানে নলবাৰী টু বামুণগাঁও যিটো ৰাস্তা আছিল এই ৰাস্তাটো সি নিজে অপেনিং কৰিম বুলি কিবা বাধা পাই বা কিবা ইছ্যু পাই সি কামটো নকৰিলে আৰু আমি বাৰে বাৰে এইটো আবেদন জনাইছিলোঁ। এইটো আমাৰ বহুত অসুবিধা হয় এই কামটো কৰিব লাগে কিন্তু সি কাম চাৰিয়ে নাদে মানে আমাক গুৰুত্বই নিদিয়ে আমাৰ মাইনৰিটিখিনিক গুৰুত্ব নিদিয়ে। আৰু আমি এটা কথা ক'ব লাগিব যে মাইনৰিটিৰ হৈ বামুণগাঁৱত সি কি কাম কৰিলে আমাৰ বাওখুংৰিত মাইনৰিটিৰ হৈ বাওখুংৰি বুলি নহয় অল BTRত BPFে কি এটা অনুদান কৰিছে এইটো আমি ক'ব বিচাৰোঁ। আজি EPPL দলে আমাৰ প্ৰমোদ বড়ো ছাৰে মাইনৰিটিৰ হৈ বহুতখিনি কাম কৰিছে এতিয়া আমাক খেতা কম্বল আৰু ছাতি এইবিলাক আমাক নালাগে। আমাৰ জাতিৰ হৈ যিটো চিন্তা কৰিছে যেনেকুৱা মাটিৰ পাট্টা দি আছে আমাৰ মুছলমানখিনিক মুছলমান বুলি নহয় প্ৰত্যেকটো জাতিক সি মাটিৰ পাট্টা দি আছে যেনেকুৱা মছজিদ মন্দিৰ আৰু আমাৰ কবৰস্থানখনত গীৰ্জাত এইবিলাকত মাটি দি আছে এইবিলাকত সন্তুষ্ট হৈছোঁ আমি। আৰু ক'ব লাগিব এইবাৰ প্ৰমোদ বড়ো ছাৰ একক সংখ্যাগৰিষ্ঠৰে আমাৰ BTR দখল কৰিব বুলি আমি আশাবাদী আছোঁ। আৰু সেইকাৰণে প্ৰত্যেকটো গাঁৱত আমাৰ এই সংবাদৰ মাধ্যমে প্ৰচাৰ হ'ব লাগে যে মানে BJP আৰু BPF আমাক নালাগে আমাক একক সংখ্যাগৰিষ্ঠ EPPL দলে চৰকাৰ গঠন কৰিব বুলি আমি দাবী কৰি আছোঁ আৰু 100% কৰিব। আজি আমাৰ এইখন গাঁৱত আমি ৪৫ জন মানে কি হ'ল জইনিং হ'লোঁ EPPL দলক। এইটো আমাৰ NGOৰ আণ্ডাৰত বৰষাত যিটো NGO আছে NGOৰ আণ্ডাৰত আজি জইনিং হ'লোঁ আৰু আহিব লগা আছে যিহেতু আমি ৪৫ জনে যে জইন হৈছোঁ আমি এটাকৈ সৈনিক। আমি গাঁৱে যাম প্ৰতিটো গীতত যাম আমি প্ৰতিটো গীতত আমি আলোচনা কৰিম। আৰু এইবাৰ ধনেশ্বৰ কয়াৰী যে আমাৰ বাওখুংৰি সমষ্টিত হাৰিব এইটো 100%। তাৰমানে মুছলমানৰ হৈ সি একো কৰা নাই। সি কৰিছে কি মুছলমানৰ ঘৰত নিমন্ত্ৰণ খাইছে মুছলমানৰ ঘৰত সি নিমন্ত্ৰণ খাবলৈ আহে ভালকৈ মাতিলে সি ভালকৈ নিমন্ত্ৰণ খাবলৈ আহে কিন্তু মুছলমানৰ সমস্যাবিলাক ক'লেও সি বুজি নাপায় সি কিবা ধেমালি নিচিনা যেন ভাবে। সেইকাৰণে আমি মুছলমানসকলক আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মাইনৰিটিবিলাকক আমি ক'ব বিচাৰোঁ মেছেজ দিব বিচাৰোঁ যে আমাক BPF আৰু কংগ্ৰেছ বা আমাৰ BJP এইবিলাক নালাগে। আমাক সকলোকে এক হ'বলৈ হ'ল যিটো অসমত উচ্চতৰ প্ৰভাৱ চলি আছে সেইকাৰণে মই মুছলমান ভাইসকলক ক'ব বিচাৰিছোঁ বেলেগ দল আৰু কৰিব নালাগে। আমাৰ BTRত যদি ৰক্ষণাবেক্ষণ দিব পাৰে আমাৰ প্ৰমোদ বড়ো ছাৰে দিব পাৰিব। গতিকে আমাৰ মুছলমান ভাইখিনিক ক'ব বিচাৰোঁ মই যে আমাৰ মাইনৰিটিবিলাক যে আমাৰ এটা দলে কৰিব লাগে BTRত UPPL চৰকাৰ। গতিকে আমি সকলোৱে আজি ক'ব বিচাৰোঁ UPPL লং লিভ আজি ৰঞ্জিত বসুমতাৰীৰ জৰিয়তে আমি যি জইনিং হ'লোঁ ৰঞ্জিত বসুমতাৰী আমাৰ বাওখুংৰি দলত বাওখুংৰি সমষ্টিত জিতাটো 100% চিয়'ৰ।